হেল্ল'। হেল্ল', কোন হয় বাৰু? চিনি পোৱা নাই নেকি? মই তোমাৰ প্ৰেমিকা, তোমাৰ ধনু। চৰি, আপোনাৰ কিবা ভুল হৈছে। মোৰ কোনো প্ৰেমিকা নাই। এই মই, যাৰ সৈতে কথা নপতাকে তোমাৰ দিনটো ভালদৰে পাৰ হোৱা নাছিল। চৰি, এনেকুৱা কোনো নাছিল। এইবাৰ অলপ বেছি হৈছে। মই তোমাৰ কলিজা, যাৰ কল মেছেজ নাপালে তুমি শুব পৰা নাছিলা। আৰে চৰি, আপোনাৰ কিবা ভুল হৈছে। নাও বাই। উফ, হাতটো কাটিলেও। কেনেকৈ কাটিলে? তেজ ওলাইছে নেকি? এটা কামো ভালকৈ কৰিব নোৱাৰা তুমি। বহুত বিষ হৈছে চাগে ন? ঘৰত মলম আছে যদি লগাই দিয়া, বিষ অলপ কমি যাব। নাই, একো কটা নাই, মই ধেমালি কৰিছিলোঁ। ধেত, এতিয়াতো চিনি পাইছা মোক। কোৱা, কেনে আছা? যেনেকৈ এৰি গৈছিলা তেনেকৈ আছোঁ। মানে তুমি এতিয়াও আগৰ দৰে আছা? নাজানো, আৰু ক'বও নিবিচাৰোঁ। এতিয়াও ভাল পোৱা নে মোক? না, নাপাওঁ, অলপো নাপাওঁ। তেনেহ'লে আজিও কিয় ইমান কেয়াৰ কৰা মোক? ক'তনো কৰিছোঁ কেয়াৰ? না, মই কাৰো কেয়াৰ নকৰোঁ। সেইটো হয়, মই বুজিব পাৰিছোঁ তোমাৰ কথা শুনি। না, তেনেকুৱা একো নহয়। ইমান অভিমান কিয় কৰিছা? মই কিয় তোমাৰ লগত অভিমান কৰিম? তুমি মোৰ কোন হয়? অ' আচ্ছা, তেনেহ'লে কোৱা, তোমাৰ গাৰ্লফ্ৰেণ্ডৰ খবৰ কেনে আছে? মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই। অ', মোৰ বাবুৱে কোনো নতুন গাৰ্লফ্ৰেণ্ড বনোৱা নাই নেকি? তুমি মোক বাবু বুলি নক'বা হা। কম, হাজাৰ বাৰ কম, বাবু বাবু বাবু। মোক নক'বা, তোমাৰ বয়ফ্ৰেণ্ডক কোৱা। এই বেছি কথা নক'বা। তোমাক এৰা পাছত না কোনোবা মোৰ বয়ফ্ৰেণ্ড আছিল আৰু না থাকিব। তেনেহ'লে কিয় এৰি গৈছিলা মোক? মই সঁচাকৈয়ে তোমাক এৰিব বিচৰা নাছিলোঁ। কিন্তু কি কৰিম কোৱা? মা আৰু দেউতাই শপত দিছিল হয় তোমাক এৰো, নহ'লে তেওঁলোকক। ভাবি চোৱা, যেতিয়া তোমাক এৰিছিলোঁ তেতিয়া আমাৰ দুজনৰ কাৰোৰে বিয়াৰ বয়স হোৱা নাছিল। যদি আমি কিবা ভুল কৰিলোহেঁতেন, তেতিয়া না তুমি তোমাৰ মা দেউতাৰ সপোন পূৰণ কৰিব পাৰিলাহেঁতেন, না মই। জানানে, তোমাৰ কথা ভাবি ভাবি কিমান ৰাতি কান্দি কান্দি পাৰ কৰিলোঁ মই। আৰু সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যাতে বাকী থকা জীৱন তোমাৰ সৈতে কটাব পাৰোঁ। পাছত মা দেউতাই বুজিব পাৰিলে যে মই আজিও তোমাৰ কাৰণে প্ৰতিটো ৰাতি কান্দি থাকোঁ। আৰু তেওঁলোকেই মোক তোমাৰ সৈতে কথা পাতিবলৈ ক'লে। কথা এষাৰ আছে ন, স্বাৰ্থপৰ সি যে নিজৰ পৰিয়ালৰ কাৰণে ভালপোৱা ব্যক্তিজনক ত্যাগ কৰে। হয়, ময়ে হয় সেই স্বাৰ্থপৰ। কিন্তু বিশ্বাস কৰা, আজিও মই তোমাক আগৰ দৰেই ভাল পাওঁ, পাগলৰ দৰে। তোমালৈ অলপো ভাল পোৱা কমা নাই। হয়, সেইটো মই বুজিব পাৰিছোঁ। তেনেহ'লে মোক আকৌ তোমাৰ নিজৰ কৰি লোৱা। না, কেতিয়াও নকৰোঁ। কিন্তু মইতো তোমাৰ বাবে অপেক্ষা কৰি আছিলোঁ ইমান দিন। তেনেহ'লে মইনো এতিয়া কি কৰিব পাৰিম কোৱা? সঁচা কৈছোঁ, তোমাক নাপালে মোক মৰিবলৈ বেছি সময় নালাগে। আৰু তোমাৰ মনে কি কয়? তোমাক নাপালে মই বাচি থাকিম নেকি? তেনেহ'লে কিয় মোক তোমাৰ কৰিব নিবিচাৰা? তোমাক মই কেতিয়াও দূৰ কৰিব নোৱাৰোঁ। তুমি মোৰ আপোন আছিলা, আপোন আছা, আৰু সদায় আপোন হৈয়ে থাকিবা। ইমান সময় অভিমান কৰি মানে নাটক কৰি আছিলা? নহয়। জান, মই তোমাক বহুত ভাল পাওঁ। আৰু কেতিয়াও এৰিতো নোযোৱা ন? তুমি জানানে, তুমি এৰি যাওঁতে মোৰ কিমান কষ্ট হৈছিল? তোমাৰ কথা ভাবি কিমান ৰাতি কান্দি কান্দি পাৰ কৰিলোঁ। না বাবু, তোমাক এৰি আৰু কেতিয়াও নাযাওঁ, প্ৰমিছ কৰিছোঁ। গোটেই জীৱন এনেকৈ ভাল পাই থাকিবা ধুনু। লাভ ইউ। লাভ ইউ টু।